সাইকেল লৈ মই যাম তালৈকে কি বস্তু আছে কি আছে আপোনালোক গোটেই দেখাম মানে এইখিনি ৰাস্তাত মই ভালকৈ চলাব লাগিব নহ'লে মই পৰিম গাইছ আপোনালোক লাগে ডেইলি ব্লগ লাগে তেতিয়াহ'লে ক'ব ডেইলি ব্লগ মই দিব চেষ্টা কৰিম কষ্ট হ'ব অলপমান যি ওলাই আহিলোঁ আলু ৰ'দটো দি দিছে যি মোৰ ফুল হৈছে দে কাহিলি পাৰাৰ বুলি নে কিবা বুলি কৈছিলোঁ আৰু যি নহওক বাকী এইফালে দেখা পাইছে কি বুলি কয় এইফালে নাৰিকল গছ সেইফালে পুখুৰী আছে এইফালে সেনেকুৱা কৰি চাৰিওফালে ৰাখিছে বাকী মাটি কিমানমান আছে ইয়াত 100 বিঘা থকা বুলি কৈছে ৰাতিপুৱা আহিল আহি পেলাই বোলে ইয়াত বহিলে বোলে ইয়ালৈ আহিল গংগা মন্দিৰ হ'ব আৰু এইফালে ভিউটো দেখা পাইছে বাকী এই ঘৰটো দেখা পাইছে ন এই ঘৰটোত এটাত হ'ব ৰেষ্টুৰেণ্ট আৰু ওপৰত যোনটোত হ'ব ওপৰৰ বিল্ডিংটো তাতে গেষ্ট হাউচ হ'ব सफर कैसा है ये सफर Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আকৌ এটা নতুন ভিডিঅ' বনাই ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো এতিয়া আছোঁ মই ঘৰত ইমান কেইদিন ভিডিঅ' বনাব পৰা নাই ব্যস্ত আছিলোঁ মানে এটা শ্বৰ্ট ব্লগ বনাইছোঁ সেইটোত গম পাব কেনেকুৱা ধৰণৰ ক'ত ব্যস্ত আছিলোঁ বাকী এতিয়াও ব্যস্ত বাৰু আজি চানডে কাৰণে অলপ ৰেষ্ট আছে তো অলপমান ৰেষ্ট লৈ এতিয়া 3:30 বাজিল বোলো এটা ভিডিঅ' বনাব যাওঁ ইয়াতে যাম কাহিলিপাৰাত আমাৰ পৰা 6 মান হ'ব চাগে 6 কিলোমিটাৰমান হ'ব তো এইখন দেখা পাইছে চাইকেল লৈ মই যাম তালৈকে কি বস্তু আছে কি আছে আপোনালোক গোটেই দেখাম বাকী ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব ভাল লাগিব শ্বৰ্ট ব্লগ হ'ব কিন্তু মানে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ বাকী গাইজ কষ্ট কৰি মানে ভিডিঅ'টো চালে গম পাব শ্বৰ্ট ব্লগটো যোনটো আছিল মই দিছিলোঁ সেইটো ব্লগত গম পাব কেনেকুৱা কৰি মানে ব্যস্ত হৈ আছোঁ বাকী এইবিলাক গালত বহুত কিবা কিবি ওলাই গৈছে আৰু দুৰ্বল হৈ আছোঁ অলপমান তো সেইকাৰণে ভাবিলোঁ ঘৰত আছোঁ আজি এটা সৰু কৰি ব্লগ বনাই দিওঁ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ বাটকলৈকে ওলাই আহিলোঁ এইটো দেখা পাইছে আমাৰ শিৱক চিন্তি এতিয়া যাব খুলিছোঁ বাকী চাইকেল বহুত দিনৰ মূৰত চলাম এতিয়া চলাই যাম এফালে হ'ল ৰাস্তাটো গাইজ বেয়া আৰু এফালে দুটা কিবা কি কৰি আছে বাকী গাইজ ৰাস্তাটো একদম বেয়া বৰষুণ দি আছে পানী ভৰ্তি হৈছে তো যাই থাকোঁ বলক ইয়াৰ পৰা যাই তাতে দেখাই আছোঁ বলক তো গাইজ ৰাস্তাটোৰ কথা কৈছোঁ দেখা পাইছে এইগিলাখান কিমান কি শিল দি থৈ দিছে চলাত মুস্কিল হ'ব কাৰণ গাইজ মই আজি বহুত দিনেদি চাইকেল চলোৱা নাই আৰু মানে এখন হাতেদি মোবাইল এখন হাতেদি চাইকেল ধৰি আছোঁ তো অলপমান প্ৰব্লেম হ'ব একো নাই বাৰু কিন্তু ৰাস্তাটো গাইজ দেখা পাইছে না আৰু এইগিলা শিল দিলে মানে অলপ চলাব দিগদাৰ হয় একো নাই যাম এইখিনি যাব পাৰিলে বাৰু তাৰ পৰা অলপ ৰাস্তাটো ভাল আছে তাকে অলপমান মোবাইলটো থৈ দিয়ক বাকী তাৰ আগত যাই পেলাই দেখাই আছোঁ কাৰণ এইখিনি ৰাস্তাত মই ভালকৈ চলাব লাগিব নহ'লে মই পৰিম গাইজ তো গাইজ মই এতিয়া কালাকুছি পাৰ হৈ আহিলোঁ আৰু অলপমান যাব লাগিব বাকী মই যিটো ৰোডেদি আহিছোঁ এইটো হ'ল হেৰি ঘগ্ৰাপাৰাৰ পৰা তামোলপুৰ যোৱা ৰোড তো ইয়াৰ ঘগ্ৰাপাৰাৰ পৰা যদি আহে 17 কিলোমিটাৰমান 17 নহয় 15 প্ৰায় 15 কিলোমিটাৰমান হ'ব মানে যিটো চকলৈ যাব লাগিব তাৰ পৰা সোমাব লাগিব বাৰু সেইখিনি বেলেগ আৰু যদি তামোলপুৰ হৈ আহে তেতিয়াহ'লে 6 কিলোমিটাৰমান হ'ব আৰু বাকী চকটো কোনখিনি মই কৈ আছোঁ বাৰু তালৈকে যাই লওক বাকী কি গাইছ মই আপোনালোক কৈছোঁ যে টাইম নাপাওঁ মানে দিনটো কেনেকৈ যায় ভিডিঅ'টো চালে গম পাব যিটো মই মিনি ব্লগ বনোৱা বুলি কৈছিলোঁ বাকী যদি আপোনালোক লাগে ডেইলি ব্লগ লাগে তেতিয়াহ'লে ক'ব ডেইলি ব্লগ মই দিব চেষ্টা কৰিম কষ্ট হ'ব অলপমান তথাপিতো যি পাৰোঁ মেছেজ নাথাকিব ব্লগত তথাপিতো যি পাৰোঁ দিম আৰু গাইছ তো তালৈকে যাই লৈ পেলাই তাক লগ কৰোঁ কৰি পেলাই বস্তু তাতে চাব যাম আৰু আপোনালোকক দেখাম তো বলক তালৈকে যাই লওঁ আৰু তো গাইছ মই টাৰ্ণিংটো পাইছোঁ মই যে কৈছিলোঁ টাৰ্ণিংটো এইফালেদি এনেকৈ সোমাব লাগিব আৰু এইফালে আছে ঘগ্ৰাপাৰ যোৱাৰ ৰোডটো মানে এইফালেদি গ'লে ঘগ্ৰাপাৰ পাম আৰু এইফালেদি গ'লে তামোলপুৰ পাম তামোলপুৰ বেছি দূৰ নহয় ইয়াৰ পৰা 5 মান হ'ব কিন্তু ঘগ্ৰাপাৰ বহুত দূৰ আছে তো ইয়াৰ পৰা ভিতৰে সোমাম আৰু লগটোক লগ কৰিম ইয়াৰ পৰা মানে দলং এখন আছে দলংখনলৈ যাম যাই তাক লগ কৰি লওঁ তাৰপিছত গোটেইখিনি কথা কৈছোঁ বলক দলংখনলৈ যাই লওঁ তো গাইছ মই যি দেখাব যাই আছোঁ ন ইয়াৰ পৰা অলপ ফিল হয় চাৰিওফালে গছ গছনি মাজত মাজে খাল পুখুৰী এনেকুৱা বস্তুবিলাক মানে ভাল লাগে আজিকালি য'তে যাওঁ কেৱল ইণ্ডাষ্ট্ৰি ঘৰ চব গছ গছনি কাটি ধ্বংস কৰি দিছে গাইছ যেতিয়া মানে এনেকুৱা জেগাত অহা যায় মানে নিজৰে কিবা এটা ভাল লাগে মানে গাইছ তো সেইকাৰণে বোলো ভাবিলোঁ এটা ভিডিঅ' বনাব আহোঁ সেইকাৰণে আহিছোঁ বাকী গাইছ দলংখন দেখা পাইছোঁ মই ইয়াৰ পৰা দলংখনকলৈকে যাই তাক ফোন মাৰোঁ বাকী গাইছ ভিউটো চাওক না নিজৰে কিবা এটা ভাল লাগে ঠাণ্ডা হাৱা এটা আহি থাকে চব নেচাৰেল বস্তু তো দলংখন পাইছোঁ ৰ'ব তো গাইছ মই দলংখন পালোঁ বাকী এইফালে এটা নদী আছে নদীটোৰ নাম বাৰু মই নাজানো বাকী কি হ'বলৈ অলপ আগত আছে যাওঁ তাতে আগত যাই লগ ধৰোঁ বাকী ঘাম দেখা পাইছে গাইছ ৰ'দটো নাছিল যি ওলাই আহিলোঁ আলু ৰ'দটো দি দিছে যি নহওক ৰ'দটো দিছে যাবতো লাগিব তালৈকে যাই লওঁ যাই পেলাই তাক হেৰি কৰোঁ লগ কৰোঁ কৰি পেলাই আপোনালোকক কৈ আছোঁ মানে
তো গাইছ মই যে কৈছিলোঁ লগ কৰিম বুলি লগ পালোঁ নয়নজ্যোতি ৰাভা একেলগে পঢ়া আমি কিবা ক'বা নেকি লাষ্ট কৰিছে মানে যি নহওক ইয়াৰো এটা চেনেল আছে বাৰু বাকী যিখিনি জেগাত আছোঁ সেইখিনি অমিয়াপুৰ ন অমিয়াপুৰ আৰু অলপ যাব লাগিব য'ত আমি যাই আছোঁ ভিডিঅ' বনাব কাহিলিপাৰা আৰু ক'ত যাই আছোঁ কোৱা নাছিলোঁ কাহিবাৰী ন কাহিবাৰী মোৰো ভুল হৈছে দেই কাহিলিপাৰা বুলি নে কিবা বুলি কৈছিলোঁ আৰু যি নহওক বাকী কাহিবাৰীত যাই আছোঁ তো আৰু কৈ আছোঁ যে কি বুলি কয় ক'ত যাম বুলি কৈছিলোঁ ন তাতে জেগাটোৰ নাম হ'ল মানে এনে সহজ ভাষাত ক'ব গ'লে নাৰিকলৰ বাগান হয় না বহুত নাৰিকল আছে ইমান নাৰিকল আছে দেখাবলৈ মানে আচৰিত মানে আৰু বহুত আছে তাতে বেলেগ বেলেগ বস্তু আছে যাম মালিকটো আছে নাইবা যদি মালিকটো থাকে আৰু ভাল হ'ব ডিটেইলছখিনিলৈ ক'ব পৰা যাব যদিও নাই তথাপিতো দেখাব চেষ্টা কৰিম তালৈকে যাওঁ যাই পেলাই গোটেইখিনি বস্তু দেখাম আৰু কাহিলিপাৰা নে কি কৈছিলোঁ সেইটো ভুল দে কাহিবাৰী তো তালৈকে যাই লওঁ যাই পেলাই দেখাই আছোঁ বলক তো গাইছ য'ত যাই আছোঁ ভিতৰেদি সোমাই এতিয়া মানে ভিউটো চাওক না আপোনালোকে কি মজা ভিউ এনেকুৱা মানে আজিকালি গাঁৱৰ পৰিৱেশত দেখা পোৱা নাযায় বহুত কম মানে কাৰণ চবতে গছ গছনিবিলাক কাটি দিয়ে ন কোনটো গাইছ এইটো বাৰু নয়ন ৰাভাহঁতৰ ঘৰ মই যাক দেখালোঁ আৰু এইটো সিহঁতৰ ঘৰ আৰু বাকী আৰু অলপ আছে যাব যাই লওঁ ফাৰ্ষ্ট सफर कैसा है ये सफर मंजिलों তো গাইছ কৈছিলোঁ যে যিখিনি জেগাত আহি আছোঁ সেইখিনি জেগা পালোঁৱে ইয়াতে তো গাড়ী আহি যায় গাড়ীতে নাই চাইকেলখন থ'ম ইয়াত তো বাৰু ভালকৈ দেখাম আপোনালোকক জেগাখিনি ক'ৰবাত চাইকেলখন থৈ দিওঁ বাকী গাইছ এই ইয়াৰ পৰা ষ্টাৰ্ট হ'বই আৰু বেলেগ মানে একদম বেলেগ লাগে চাইকেলখন ইয়াত থ'বা নে বেলেগ থ'বা থৈ দিওঁ নেকি ইয়াতে তো গাইছ চাইকেলখন ইয়াত থৈ যাওঁ থৈ দি পেলাই যাই আছোঁ মানে দেখাম আৰু কোনোবা আহি থাকে মানে ইয়াত ভিডিঅ' বনাবা তো চাওঁ মালিকটো হ'লে ভাল আছিল তো চাওঁ কি হয় তো গাইছ জেগাখিনি পালোঁ তো ইয়াত চাইকেলখন থৈ দিলোঁ বাকী ইয়াৰ পৰা চাৰিওফালৰ পৰা নাৰিকল গছ ষ্টাৰ্ট হৈ গৈছে সেইকাৰণে নাৰিকলৰ বাগান বুলি কৈছোঁ মই দেখা পাইছে চাৰিওফালে নাৰিকলৰ হেৰিয়ে কি বুলি কয় এইফালে নাৰিকল এইফালে নাৰিকল কিমানটান বা নাৰিকল আছে এইফালে খুব বেছি মানে হিচাপ কৰিব নোৱাৰি নাৰিকল তো খুব বেছি 50 ডালমান থাকিব চাগে ন 50ৰো বোলে গাইছ বেছি আছে তো ভাবিব পাৰে গাইছ কিমান আছে আৰু এইফালে দেখা পাইছে কি বুলি কয় এইফালে নাৰিকল গছ সেইফালে পুখুৰী আছে এইফালেও সেনেকুৱা কৰি চাৰিওফালে ৰাখিছে বাকী কি প্লেনিং কৰিছে কি কৰিছে গোটেইখিনি বস্তু যদি মালিকক লগ পাওঁ ধুনীয়াকৈ আপোনালোকক ক'ব দিম মানে কেনেকুৱা কিহৰ কাৰণে মানে এনেকুৱা কৰি বনাইছে কেতিয়াৰ পৰা কাম কৰিছে তো যাই লওঁ তালৈকে বাকী ভিউটোৰ কাৰণে মই আহিছোঁ ভিউটো চাবও আহিলোঁ কেতিয়াবা ঘৰত থাকি ব'ৰ লাগে এনেকৈ অহাৰ পিছত ভাল লাগে ইয়াক ক'লোঁ কৈ পেলাই আহি গ'লোঁ আৰু এটা পুখুৰী নহয় দেখা পাইছে গাইছ এই এটা সেই এটা ভাল লাগাইছে আৰু বহুত মানুহ মানে গাইছ ইয়াত আহে ভিডিঅ' বনাব আহে আৰু হেৰি কৰিব আহে পুখুৰী কেইটামান আছে 5টা পুখুৰী আছে গাইছ এটা 2টা আৰু এইফালে আছে আৰু আগতো এটা আছে তো আৰু দেখা পাইছে ভিউটো চাৰিওফালে গাইছ এনেকুৱাই মানে পূৰা চাৰিওফালে নাৰিকল আৰু মাজৰ কাষত পুখুৰীবিলাক আৰু কেনেকুৱা কৰি কি প্লেনিং কৰিছে সেইটো সুধিব পাৰিলে ভাল আছিল মালিকটো বা আছে নাই তাকে হেৰি হ'ব আৰু ভিতৰলৈ যায় বেলেগকৈ বনাইছে দেখাই আছোঁ ভিতৰলৈ যাই লওঁ আৰু বহুত মানুহ আহে গাইছ দেখা পাইছে আৰু এটা থাকেই মানে কাৰণ এটা নেচাৰেল হয় আহিব ন আৰু গৰম চৰম নাই এনেকুৱা বস্তুবিলাক ভাল লাগে আৰু বাহিৰৰ পৰাও মানুহ আহি চাব পাৰিব এইটো কমপ্লিট হোৱা নাই মানে কমপ্লিট কৰি বনোৱা নাই কমপ্লিট কৰি বনোৱা হ'ব কিমানৰ পৰা বা লাগি আছে কেতিয়াৰ পৰা লাগিছে কাৰণ বহুত আগৰ পৰা বনাইছে সেইটোতো ফিক্স কাৰণ নাৰিকল গছ সৰুৰ পৰা ডাঙৰ হোৱাক লাগি বহুত দিন লাগব এইটো জানা শুনা কথা তো তালৈকে যাই লওঁ আগতো আছে কিবা কিবি বনাইছে কেনেকৈ বনাইছে চাওক তালৈকে যাই লওঁ বোলো তো গাইছ ইয়ালৈ আহি পেলোঁ বাকী যোনটো বৰদেউতা মানে মালিক আৰু ইয়াৰে তো তেখেতক ক'লোঁ তেখেতে বিজি আছে কাম কৰিছে তো সেইকাৰণে ক'ব বোলে টাইম নাই সময় নাই বাকী ইয়াতে কিমানমান মাটি আছে বা 100 বিঘাৰ ওপৰত আছে কিমান আছে মই একদম পাৰফেক্টলি নাজানো বাকী ক'লে যে কি বুলি কৈছিল এইটো মানে ভিলেজ টাইপত বনাইছে মানে যাতে বাহিৰৰ পৰা মানুহ আহিলে চাব পাৰে আমাৰ গাঁওবিলাকত কেনেকুৱা পৰিৱেশ কি পৰিৱেশ কেনেকুৱা কৰি ৰাখে আমাৰ গাঁওবিলাক কাৰণ আজিকালি পৰিৱেশ দেখা পোৱা নাযায় ন চবতে মানে গছ গছনি কাটি পেলাই সেই কৰি পেলাই কেৱল বিল্ডিং বনাই ঘৰ বনাই তো সেইটো নহয় পেলাই মানে অলপ বেলেগকৈ চিন্তা কৰিছে তো সেইকাৰণে আৰু কমপ্লিট হোৱাৰ পিছত ভালকৈ বনাম বাৰু সেইটো বেলেগ কথা কমপ্লিট হোৱা নাই কমপ্লিট হ'ব টাইম লাগিব বাকী এইফালে ঘৰটো দেখা পাইছে ইয়াত ৰেষ্টুৰেণ্ট হ'ব আৰু ওপৰত গেষ্ট হাউচ হ'ব তেনেকৈ ক'লে বাকী
পুৰা বৰদেউতা ইয়াত মাটি কিমানমান আছে ইয়াত 100 বিঘা থকা বুলি কৈছে তো দেখা পাইছে বা মই বস্তুখিনি দেখাম আপোনালোকক কেনেকুৱা ক'ত কি বনাইছে পিছত মানে অহাৰ পিছত মানে যেতিয়া বাহিৰৰ পৰা মানুহ আহিব ন তেতিয়া ইয়াত আহি পেলাই চাব পাৰিব তাৰ কাৰণেই মানে বনাইছে মানে সেনেকুৱা কৰি পেলাই তাৰ ওপৰত ভিত্তি কৰিয়ে বনাইছে কাৰণ ক'লোৱে মই নাথাকে আজিকালি এনেকুৱা বস্তু ব্যস্ত থকাৰ কাৰণে ক'ব নোৱাৰিলে বাকী দেখাওঁ মই আৰু সেইফালে যাই পেলাই দেখাব পাৰিম আৰু এইফালেও দেখাব পাৰিম ইয়াত কি বনাইছে এইটো ঘৰ বনাব চাগে ন ইয়াতো কিবা এটা বনাব ৰ'ব দেখা আছোঁ মই বস্তু আৰু এইফালে গছ গছনি এনেকৈ আকৌ ৰুই থৈ দিছে চাৰিওফালে আপোনালোকে আহিলে মানে আৰু এইবিলাক অলপ লেতেৰা হৈছে কাৰণ কাম কৰি আছে তো সেইকাৰণে মানে এইবিলাক আপোনাৰ ঠিক হৈ থকা নাই বাকী এইটো দেখা পাইছে ইয়াতো কিবা এটা হ'ব এইফালে পানী তাৰপিছত এইবিলাক পূৰা সেউজীয়া ভিউটো চাওক আৰু গাইছ খুৰাই ক'লে যে এইটো যে মই কৈ আছোঁ ইয়াত গংগা মন্দিৰ হ'ব তো ভাবক এইফালে পানী চাৰিওফালে তাৰে পিছত এই দেখা পাইছে পূৰা গছ গছনিৰে ভৰা আৰু ইয়াত এটা গংগা মন্দিৰ কেনেকুৱা এটা ফিল হ'ব আপোনালোকে ভাবক যেতিয়া কমপ্লিট হ'ব তো কমপ্লিট হোৱাৰ পিছত আপোনালোকে আহিব চাব পাৰিব আৰু আপোনালোকে অহা নহয় বাহিৰৰ যিমান মানুহে ইয়াত মানে আহি পেলাই চাব পাৰিব আৰু গৌৰৱ কৰিব পাৰে আমাৰ ওচৰৰে বুলি বাকী এই দেখা পাইছে ভিউটো চাওক আপোনালোকে একবাৰ ভিউটো চাই পেলাই এনজয় তো গাইছ মই যে কৈছিলোঁ এটা গংগা মন্দিৰ হ'ব এইটো গংগা মন্দিৰ হ'ব আৰু এইফালে ভিউটো দেখা পাইছে বাকী কেনেকুৱা এটা ফিল হ'ব বাকী এই ঘৰটো যে দেখা পাইছে ন এই ঘৰটোত এটাত হ'ব ৰেষ্টুৰেণ্ট আৰু ওপৰত যোনটোত হ'ব ওপৰৰ বিল্ডিংটো তাতে গেষ্ট হাউচ হ'ব মানে তাতে থাকিব পাৰিব মানুহ আহি পেলাই আৰু এইবিলাক ঘৰো বনোৱা আছে চাংঘৰ টাইপ তাতে যাই আছোঁ তাতে যাই পেলাই দেখাই আছোঁ বাকী এইফালে চাৰিওফালে গছ গছনি দেখা পাইছে আৰু এইফালে চব নাৰিকল গছ দেখা পাইছে তো তালৈকে যাই লওঁ একেলগে যাই পেলাই দেখাই আছোঁ এটা ভিউ বলক তালৈ যাওঁ তো গাইছ এতিয়াই তালৈকে যাই আছোঁ মানে যিটো মই ক'লোঁ তালৈকে যাই পেলাই দেখাই আছোঁ বস্তু মানে তাতে ভিউটো দেখাম আৰু তাতে যাই পেলাই বাকী এনেকৈ দেখাব লগা একো নাই বাকী ভাবছিলোঁ ভালকৈ কথা পাতি পেলাই ক'ম আপোনালোকক কিন্তু মানে ব্যস্ত না কিবা কাম কৰি আছে বোলে ক'ব বোলে টাইম নাই তো সেইকাৰণে মানে ভালকৈ ক'ব পৰা নাই তথাপিতো যিখিনি জানিছোঁ মানে যিহৰ কাৰণে বনাইছে যি উদ্দেশ্যত বনাইছে সেইখিনি কৈছোঁ বাকী গাইছ ইয়াৰ ক্ৰিকেট খেলে ইয়াৰ বোলে খেলা আছিল মই ভিডিঅ' বনাব আহিম বুলি কোৱাৰ কাৰণে বোলে ক'ত গ'ল হয় গাইছ মই ভিডিঅ' বনাব আহিম বুলি কোৱাৰ কাৰণে এইবোলে আজি ক্ৰিকেট খেলবাই নেগেল বাকী যি নহওক তাৰ কাৰণে থেংক ইউ দিছোঁ ইয়াক আৰু মই এতিয়া গছৰ মাজে আহিছোঁ মানে এই দেখা পাইছেনে এই ইয়ালৈ যাব লাগিব ন তো তাৰ কাৰণে এইফালে গছৰ মাজে আহি আছোঁ আৰু গাইছ যাই পেলাই তালৈকে যাই লওঁ যাই পেলাই তাৰ পৰা ভিউটো দেখাই আছোঁ পিছত বহুত ভাল লাগিব গাইছ আমাৰ অসমৰ মানুহ চাব আহিবহে আৰু বাহিৰৰ পৰাও যেতিয়া আহিব মানে অলপ ভাল লাগিব আৰু সেনেকুৱা আৰু তো তালৈকে যাই লওঁ অলপ কাষে পুখুৰী আৰু মাজে যাই আছোঁ এই ঘৰটোকলৈকে আৰু এইখিনিত গছ নাই তো সেইকাৰণে ৰ'দটো ডাইৰেক্ট পৰিছে আৰু ফিচাৰীত গমেই পায় পুখুৰীত কি থাকে পুখুৰীত মাছ থাকে এইফালে মাছ জীয়াই ন এটা এটা মাছ জীয়াই তো আৰু জানামতে ক'ৰবাত মেঘালয়ত যায় বুলি কৈছিল চাগে মাছটো মেঘালয়ত যায় ইয়াৰ পৰা মাছটো আৰু এনেকৈ চলি আছে আৰু আপোনালোকে ভাবক কিমান বছৰ আগৰ পৰা কাম কৰিব লাগিব এইবিলাকৰ কাৰণে কাৰণ গছপুলি এটা আজি ৰুলে আজিতো ডাঙৰ নহয় না খুব বেছি 10 বছৰটো লাগিব কমো 10 বছৰ লাগিব আৰু কিমান লাগে হিচাপ নাই তো কষ্টটো কৰিছে বাৰু সেইটো চবেই জানে আৰু ধৈৰ্যটো ৰাখিছে বাকী ভিউটো আপোনালোকক দেখালোৱে এনেকুৱা আৰু আজি বোলে এটা সেইকাৰণে সৰু কৰি বনাই দিওঁ বাকী যেতিয়া কমপ্লিট হ'লে টাইম লাগিব এইটো জানা শুনা কথা কমপ্লিট হ'লেও বনাম কিন্তু সেইটো বহুত টাইম আছে সেইটো এতিয়া এটা কমপ্লিট নহয় টাইম লাগিব কাম কৰি আছে চাওক সোনকালে হ'ব পাৰে বাকী এই দেখা পাইছে ঘৰতো পালোঁ ইয়াৰ পৰা একবাৰ ভিউটো আপোনালোকক দেখাই দিওঁ सफर कैसा है ये सफर मंजिलों की ना है कोई खबर তো গাইছ মই কৈছিলোঁ ন চাংঘৰটোকলৈকে আহি পেলাই একবাৰ ভিউটো দেখালোঁ আপোনালোকক কেনেকুৱা লাগছে ক'ব বাকী ফালে দেখা পাইছে এই চাংঘৰ বনোৱা আছে দুটা এইফালে দুটা আছে আৰু আগতো আছে এটা এনেকৈ বনাই থৈছে আৰু ইয়াত মানে খাব পাৰিব আৰু হয় না তাতে ধৰি লওক কোনোবা বাহিৰৰ পৰা আহিল আহি পেলাই ইয়াত মই যে ক'লোঁ ঘৰটোত তাতে ৰেষ্টুৰেণ্ট আছে ওপৰত থাকি ৰাতিপুৱা আহি পেলাই বোলে ইয়াত বহিলে বোলে ইয়ালৈ আহি এনেকৈ আহিল
আহি পেলাই বোলে ইয়াত বহিলে বোলে ইয়াত বহা জেগা থাকিব ন এতিয়া বনাই আছে ইয়াত বোলে বহি পেলাই দেখা ভিউটো চাওক এই ভিউটো দেখা পাইছে তো এই ভিউটোৰ ওচৰত ইয়াত বহি লৈ পেলাই খাই থাকিলে কেনেকুৱা এটা মজা লাগিব আৰু বোলে এইফালে বোলে তাতে এটা মন্দিৰ থাকিব গংগা মন্দিৰ তো ভাবক মানে কেনেকুৱা ফিল হ'ব আপোনালোকে ভাবক না তো সেনেকুৱা কৰি বনাইছে মানে আৰু কেনেকুৱা কৰি ভাবিব লাগিব এনেকুৱা চিন্তাধাৰাটো নাথাকে ইয়াতে কিছুমানে হ'লে গছ গছনি কাটি পেলাই ধুনীয়া কৰি বিল্ডিং বনাই দিলে হয় ভাড়া ঘৰ দি দিলে হয় নহ'লেতো কিবা কিবি মানে বিজনেছ টাইপ বস্তুৰ কাৰণে সেই কৰিলে হয় কিন্তু সেনেকুৱা নকৰি মানে যিটো ভাবিছে মানে বাহিৰৰ পৰা আহিব অসমৰ মানে এইবিলাক বস্তু দেখা পাব তো সেইটো বস্তু মোৰ ভাল লাগিছে বাকী মানে সেয়াই আৰু ক'ব লগা আছিল যিখিনি দেখাব লগা আছিল দেখালোঁ বাকী এনেকৈ বনাইছে কেনেকুৱা লাগিছে আপোনালোকে কওক আৰু যদি ভিউটো চাওক না ভিউটো চাওক ইয়াৰ পৰা की ना है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर कैसा है ये सफर ভিডিঅ'টো এতিয়া ইয়াতে কমপ্লিট কৰোঁ মানে চাংঘৰৰ ওপৰৰ পৰা কমপ্লিট কৰোঁ কাৰণ আৰু বেলেগ দেখাব লগা নাই শ্বৰ্ট কৰি মই এটাই আজি টপিক লৈছিলোঁ ইয়াত আহিম দেখাম বাকী ইমান বেলেগ বস্তু সোমাব চেষ্টা কৰা নাই তো বস্তুখিনি দেখালোঁ যি পাৰোঁ ক'লোঁ আপোনালোকক ক'ব কেনেকুৱা লাগিল ভিডিঅ'টো আৰু যেতিয়া কমপ্লিট হ'ব তেতিয়াও বনাম কিন্তু তেতিয়ালৈ বহুত দিন আছে কমচে কম 2 বছৰ লাগিবই আৰু যদি কৰি থাকে সোনকালেও হ'ব পাৰে বাকী বস্তুখিনি এনেকৈ দেখালোঁ বা ক'লোঁ যিখিনি পাৰোঁ যদি ক'ব পাৰিলে হয় মানে যোন মালিক তেতিয়াহ'লে আৰু বেছি ভাল হ'ল হয় বাকী ক'ব ভিডিঅ'টো কেনেকুৱা লাগিল আজিৰ কাৰণে ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ বাই বাই এণ্ড টাটা আৰু লগ পাম নতুন ভিডিঅ'ত আৰু লাষ্ট এটা কথা কওঁ গাইছ মানুহে যি কয় আগতে মানে পিম্পল ওলাই বুলি যি কয় মানে প্ৰেম কৰিলে প্ৰেম গুটি লয় মিছা কথা দে গাইছ মই এইকেইদিন গম পাইছোঁ মইতো কোনো প্ৰেম কৰা নাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই গাইছ যিমান ওলছি পিম্পল গুটি সেই মিছা কথা কয় গাইছ মানুহে বাই বাই আৰু লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই सफर कैसा है ये सफर